নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালেই আছে। আজিৰ ভিডিঅ'টিত আলোচনা কৰিম আইফোনৰ এটা এক্সপেৰিমেণ্টৰ বিষয়ে। আহক দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, কি হ'ব যেতিয়া এটা আইফোনৰ ওপৰত উতলি থকা গৰম লাভা পেলাই দিয়া যায়? হয়নে এইটো এটা আমোদজনক এক্সপেৰিমেণ্ট? বন্ধুসকল, কওঁ যে এইটো এক্সপেৰিমেণ্ট ফেমাছ ইউটিউবাৰ চুপাৰকোটে কৰিছিল। প্ৰথমে তেওঁ হিটাৰৰ ভিতৰত 110 ডিগ্ৰী চেণ্টিগ্ৰেডত গৰম কৰি লাভা তৈয়াৰ কৰি ল'লে। তাৰ পিছত সৰ্বপ্ৰথম এইটো এক্সপেৰিমেণ্ট এটা নকিয়াৰ পুৰণা মোবাইলত কৰিলে। যেতিয়া মোবাইলটোৰ ওপৰত উতলি থকা লাভা ঢালি দিয়া গ'ল, মোবাইলটো জ্বলি ছাই হৈ গ'ল। তাৰ পিছত এইটোৱে এক্সপেৰিমেণ্ট তেখেতে আইফোনৰ ওপৰত কৰিলে। যেতিয়া আইফোনৰ স্ক্ৰীনখন অন কৰি উতলি থকা লাভা আইফোনৰ ওপৰত ঢালি দিয়া গ'ল, অলপ টাইম কাম কৰি থাকিলে, কিন্তু তাৰ পিছত গোটেই মোবাইলটো ব্লাষ্ট হৈ গ'ল। আপোনালোকে নিজে চাই লওক আইফোনৰ অৱস্থা। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টি চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।